এই ৰাতি মানে 1টা বজাত ভিডিঅ' বনাই আছোঁ। আপোনালোকে মানে ভিডিঅ'টো ৰোটেট কৰি লওক, ৰোটেট কৰি বহি যাওক, ভিডিঅ'টো আৰম্ভ কৰক, মজা পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বঢ়িয়াকৈ বহি লওক, বিচনাত বা বাগাত দি লওক, বঢ়িয়াকৈ ভিডিঅ'টো এনজয় কৰক, কেৱল সম্পূৰ্ণকৈ চাব। ৰোটেট কৰি কিনে ভিডিঅ'টো বহি যাওক আৰামত, মজা পাব। ইয়াতকৈ দীঘল ভিডিঅ' আনিব চেষ্টা কৰিম নেক্সট ভিডিঅ'। তো দিয়ক ষ্টাৰ্ট কৰক, ভিডিঅ'টো আৰম্ভ কৰক, চাওক। তো মানে ৰাতি 1টা বজাত মানে ভিডিঅ' বনাই আছোঁ, তো চাওক পুৰা আন্ধাৰ হৈ আছে। দৰাৰ গাড়ী দৰাৰ গাড়ী দৰাৰ গাড়ী। তো হে গাইছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। ৰাতিপুৱা গা পা ধুই পুৰা ৰেডি হৈ গ'লোঁ। এতিয়া ক'ত যাম কি কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ এতিয়া এজন মানে মানুহক ৰখি আছোঁ, তো সি আহিলে যাওঁ আৰু আহাই নাই, কেতিয়াবা আহিব। তো ফাইনেলি আহি পালে 1 ঘণ্টা 20 মিনিট ৰখাৰ পিছত। তো এতিয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ, ক'ত যাম কি কৰিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো আপোনালোকক মানে বেছি দেৰি কৰি নাথাকোঁ, তো কৈ দিওঁ আমি মানে গৈ আছোঁ যিহেতু আজি মঙলবাৰ, হনুমান মন্দিৰত। তো পাই গ'লোঁ হাইৱে ৰাস্তা, তো এতিয়া বলক গৈ থাকোঁ আৰু। এই ভাই এইখিনি ৰাস্তাৰ কথানো আৰু কি ক'ম, মানে একদম বেয়া হৈ গৈছে, কি ক'ম আৰু। ই ৰিক্সাত যাবই নোৱাৰি, মানে বাগৰি যাব খোজে ই ৰিক্সা। তো এইফালে অলপমান মিঠাই লৈ ল'লোঁ, যিহেতু মন্দিৰত গৈ আছোঁ। তো চাওক না ৰাস্তা, কি ক'ম আৰু, মানে একদম চাওক ৰাস্তাৰ অৱস্থা। এই আৰু হাইৱে ৰাস্তা। তো এইপিনে মন্দিৰ আহি পালোঁ, তো চাওক। তো বঢ়িয়াকৈ আহি পালোঁ ঘৰ। তো এতিয়া ঘৰ আহি আৰু কি ডাইৰেক্ট দোকান। তো কালিৰ মানে দোকানৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট এটা কৰি ক'ব। তো কিন্তু ওটছখিনি খাই লগ পাই আছোঁ। তো এতিয়া মানে মোবাইলত চাৰ্জ নাই, তো মোবাইল চাৰ্জটো দি কিনে লগ পাই আছোঁ ৰ'ব। 3 hours later. তো এতিয়া প্ৰায় 12:30 হ'ল। মই 9:30 ঘুমাইছিলোঁ, 9:30 হ'ল ভাই, বেয়া ঘুমালোঁ মানে কি ক'ম। তো এতিয়া অকণমান ফুৰি আহোঁ ক'ৰবাৰ পৰা। তো বলক বেছি 1 ঘণ্টা ঘুমাম, কিন্তু 9:30 ভাই পাম, কিন্তু 9:30 ভাই। তো এতিয়া মানে এইবিলাক বাদ দিয়ক, তো বলক ক'ৰবাৰ পৰা ফুৰি আহোঁ। তো এতিয়া ফেনখন বন্ধ কৰোঁ। তো এতিয়া মানে আপোনালোকক এটা বস্তু দেখাওঁ আহক। তো বস্তু মানে কি জানেনে, এইখিনি মানে টাইমত বাৰীত তিনি হওক একবাৰ। তো মানে বাৰীৰ ভিউটো কি ক'ম আৰু আপোনালোকক, মই সঁচাই চাওক না। আৰু মই যে কৈছিলোঁ আপোনালোকক এটা কথা ক'ম বুলি, কি জানেনে। তো আপোনালোকক যদি মাছ মৰা ভিডিঅ' লাগে, তো মানে এইপিনে চাওক। যদি আপোনালোকক যদি মাছ মৰা ভিডিঅ' লাগে, তো আপোনালোকে এটা কমেণ্ট কৰি দিব। ইয়াত মানে মাছ চাছ পায়, ৰাতিও পায় বাৰু দিনতো পায় তেনেকৈ। তো আপোনালোকে এটা কমেণ্ট কৰি দিব। তো যদি ভিডিঅ' লাগে মাছ চাছ মাৰাৰ ওপৰত তেনেকুৱা। তো এইপিনে আম লাগিছে চাওক, আম। আপোনালোকে কেৱল এটা কমেণ্ট কৰি দিব, যদি মাছ চাছ মাৰা কিবা ভিডিঅ' লাগে, তো নেক্সট ভিডিঅ' মানে মাছ চাছ মাৰাৰ ওপৰতে দি দিম আৰু। আপোনালোকে কেৱল কমেণ্ট এটা কৰি দিব। মানে ৰাহুল ভাই আহক, তো ৰাহুল ভাই আহিলে অলপমান ফুৰি আহোঁ। তো বলক বহুত দিন ক'তো ফুৰিব যোৱা নাই, তো বলক ফুৰি আহোঁ ক'ৰবাৰ পৰা। আৰু মানে আৰু এটা কথা, তো চাইকেল ৰাইডো আহিছে, আপোনালোকে কেৱল ছাবস্ক্ৰাইবটো কৰি থ'ব চেনেলটো। চাইকেল ৰাইডো আহিছে অতি সোনকালে। ভাতটো খাওঁ, তো ভাতটো খাই আৰু ওলাই দিওঁ আৰু ক'ৰবাৰ পৰা ফুৰি আহোঁ অলপমান। মানে বঢ়িয়াকৈ ভাত চাত খোৱা কমপ্লিট হৈ গ'ল। তো এতিয়া মানে ৰাহুল ভাই যাব মানে তাক ৰখি আছোঁ, তো সি আহি আছে। তো বলক যাওঁ ক'ৰবাৰ পৰা ফুৰি আহোঁ। ভাবিলোঁ অলপমান ফুৰি আহোঁ। তো বলক খুব ধুনীয়া ধুনীয়া জেগা দেখাই আনো আপোনালোকক। এতিয়া মানে ৰাহুল ৱেইট কৰিছোঁ, সি আহি পেলাই যাওঁ আৰু মানে বিয়াও চলি আছে, ৰাতি কি হয় দেখাম মানে বিয়াত। চাওঁ কি হয় ভ্লগটো, কিন্তু ফুৰিব যোৱাটো ফিক্স। বঢ়িয়াকৈ এটা বস্তু খাই লওঁ, মই ঠাণ্ডা খাই লওঁ মানে অলপমান। ঠাণ্ডা কোনটো খাওঁ এতিয়া, কমলাটোৱে খাওঁ নে এইটোৱে খাওঁ। বলক এই ঠাণ্ডা এইটো খাই লওঁ। বলক ঠাণ্ডাটো খাই লওঁ প্ৰথমে, ঠাণ্ডাটো খুলি লওঁ এক ছেকেণ্ড। চাওক পুৰা বোমা মানে বোমা পুৰা মানে বোমা ফটাই দিছে এইটো। এতিয়া ধোঁৱা ওলাইছে গোটেই চাওক। অ ভাই এই পুৰা ধোঁৱাই চাওক, এই পুৰা ধোঁৱা ওলাইছে। তইতো খাই লগ পাই আছোঁ, মানে বহুত গৰম সেইকাৰণে খাই দিলোঁ আৰু। লজ হ'ল কিন্তু আপোনালোকৰ মাজত ভাল মানে ভিডিঅ' আনিব চেষ্টা কৰিম। তো কালি গৈ আছোঁ অলপ চাইকেল ৰাইড কৰিব। মানে পুৰা ৰাহুল ভাই ৱেইট কৰিছোঁ, ৰাহুল ভাই আহি পেলাই আৰু যাব পাৰোঁ আৰু। মানে সি আহিব নে কি পাগলামি কৰি আছে সি আৰু। বঢ়িয়াকৈ মানে ভাত চাত খাই আহিলোঁ বিয়াত। ৰাহুল ভাইক ৱেইট কৰি আছোঁ, মানে সি আহি পোৱা নাই, কি ক'ম আৰু। এনেকুৱা লেজি চলি মই ভাই দেখা নাই ভাই, কি ক'ম আৰু দেই আৰু। আহি পোৱা নাই, ইমান দেৰি হ'ল ৱেইট কৰি আছোঁ। এইবাৰ মানে এটা বিস্কুট হাতত লৈছোঁ, এই বিস্কুটটো খাই মানে ৰখি আছোঁ তাক ৰাহুলক। তো সি আহি পেলাই আৰু যাওঁ আৰু অলপ ফুৰিব। মানে সি আহি পোৱা নাই, সি আহি যাওঁ আৰু।
আহি পোৱা নাই পৰিৱেশটো কি ধুনীয়া চাওকচোন ৱাও এইপিনে অলপ মানে মেঘটো ক'লা হৈছে অলপমান বেলেগ হৈছে কিন্তু ভ্লগ চগ বনাই বাবু এটা ভ্লগ চগ চেনেল বাবু চেনেলটোৰ নাম কি তোৰ কি বুলি আছে ৰাজু বাবুৰ এটা চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বাবু কি বুলি আছে নামটো ৰাজমালাকৰ তো আপোনালোকে বাবুকো ছাপোৰ্ট কৰিব গৈ আছোঁ মানে এতিয়া হাৱাই ৰাস্তা পাই গ'লোঁ বঢ়িয়াকৈ তো পিনে ৰাহুল ঘৰ আহি পেলাই গৈ আছোঁ আৰু বঢ়িয়াকৈ বৰ্তমান গৈ আছোঁ চাইকেল লৈ একদম উপায় নাই আৰু কি কৰিব চাইকেল লৈ যাব লাগিব বাইক যিহেতু নাই তো এই ৰাস্তা আৰু হাজোৰ ৰাস্তাৰ অৱস্থা কি কম নোৱাৰ বেয়া ৰাস্তা পুৰা তো এতিয়া গৈ আছোঁ আমি বঢ়িয়াকৈ ফুল লাইনৰ ফালে বলক যাই থাকোঁ হাজোৰ ফুল লাইন ইপিনে চাওক কেনেকুৱা এটা বেয়া ৰাস্তা চাওক এইফালে এটা মানে বম নদী মানে নদী টাইপ হৈ গৈছে আৰু এইফালে দিব লাগিব চাইকেল খানিতে তো বেয়া প্ৰব্লেম আছে তো এতিয়া মানে চাইকেল পাৰ কৰি লওঁ তাৰপিছত লগ পাইছোঁ চাইকেল পাৰ কৰোঁ তেতিয়া মুচিবাদ হ'ব তো বলক কিবা কৰি পাৰ কৰিলোঁ কাৰণ এইটো মানে বহুত ডাঙৰ এটা খাল টাইপ হৈ গৈছে তো চাওক মানে বৰষুণৰ পানীবোৰে জমা হৈছে অৱস্থা নোহোৱা হৈ গৈছে এতিয়া ৰিভাৰ্চটো ক্ৰছ কৰি লওঁ তো চাওক বলক পাৰ হৈ আহিলোঁ বঢ়িয়াকৈ এতিয়া পাই গ'লোঁ হাজো ফুল লাইন চবৰে এইপিনে তো চাওক এতিয়া বলক বলক গৈ থাকোঁ এতিয়া তো এতিয়া মানে ওখ ৰাস্তা পালে কিন্তু চাইকেলখন চলাব লগা হ'ল তো বলক গৈ থাকোঁ আৰু তো আহিছিলোঁ মানে এইপিনে বম বেয়া ৰাস্তা পাই গ'লোঁ তো এতিয়া বলক গৈ থাকোঁ আগলৈকে তো সেইটো মানে হাজো ফুল লাইনৰ কাষৰ ৰাস্তাটোদি গৈছোঁ অলপমান ৰিলেক্স হ'বলৈ বলক গৈ থাকোঁ তো চাইকেল লৈ আহিছোঁ মানে দিওঁ আৰু কিনো তো এইপিনে মানে জেগাটো বম লাগে অলপ আগত মানে এডাল গাছ আছে তাতে বহক কি মজা মানে চাওক কি বঢ়িয়া জেগা পাহাৰ চাহাৰ আছে তো আপোনালোকক মই আৰু সদায় কি বৰিং কৰি থাকিম সেইকাৰণে মানে অলপ মানে ফুৰিব আহিলোঁ আজি আমৰ গাছ পালোঁ মানে পিনে গণেশ মন্দিৰৰ কাষত এই আম খাই আছোঁ এতিয়া গৈ আছোঁ মানে ৰাহুল ভাই আৰু মই এইপিনে এটা জেগাত বহিবলৈ এতিয়া টেঙা চেঙা খাই ল'লোঁ বঢ়িয়াকৈ এইপিনে চাইকেল লৈ গৈ আছোঁ আৰু মজাকৈ এইফালে ডেষ্টিনেশ্যন পুৰা কি ধুনীয়া এটা জেগা চাওক সিফালে পাহাৰ ইফালে পাহাৰ ইফালে পাহাৰ পাহাৰবোৰ পিছে বেকগ্ৰাউণ্ডটো চাওক মানে ঘৰত থাকিলে চাওক আৰু ইয়াত চাওক বেকগ্ৰাউণ্ড চাওক ৱাও ইফালে পাহাৰ কমাৰ কি জেগাটো প্ৰস্তুত হৈ আছোঁ মানে বহি আছোঁ এতিয়া চাওক কি ধুনীয়া প্লেচ এবাৰ ঘূৰাই দিছোঁ কেমেৰাটো চাওক गुरु जी गोरख जति मच्छंद्र का चेला शिव के रूप में दिखे अलबेला कानों कुंडल गले में नादी हाथ त्रिशूल नाथे आदि अलक भूषु गोरु आदेश जन्म जन्म के कटो कलेश अब वावेश हाजम के कड़ो भैरव शिव का चेला जहाँ जहाँ हो नगर डगर लगे वहाँ फिर मेला शिव का धूना गोरख तापे काल कर्क ठर ठर काम কেতিয়াবা ইয়াত আহক মানে সেইপিনে হাজো ফুল লাইন তো ইয়াত বহক কি ভাল লাগে কৈছোঁ না আপোনালোকক মই আহক এইপিনে মানে কি পৰিৱেশ এইপিনে সেইটো ফুল লাইন এইপিনে গাড়ী চাড়ী গৈ আছোঁ তো এইপিনে এইফালে এটা ৰাস্তা পৰা সোমাই আহি কিনে এনেকৈ আহক ইয়াত বহক কি ক'ম আৰু মজা লাগিব পাহাৰ আছে ইফালেও পাহাৰ আগত তেনে পাহাৰ পিছত তেনেও পাহাৰ চাওক কি ক'ম আৰু এবাৰ ঘূৰাইছোঁ এইপিনে এৰোপ্লেন উৰি থাকে নন ষ্টপ আকাশখন মানে কি বঢ়িয়াকৈ দেখা পায় আৰু মানে কি ক'ম আৰু চাওক পুৰা এইপিনে চাওক এখন এৰোপ্লেন যাই আছে ডাইৰেক্ট লাইভ কি ক'ম আৰু চাওক না মানে অলপ আগত গৈছোঁ আমি তাতে গৈছিলোঁ এতিয়া আৰু অলপমান আগত গৈ আছোঁ তো চাব পাৰে পুৰা কি মজা সূৰ্যৰ ভিউ চাওক মোৰ বহুত বাচন আছে নহয় তো ইয়াত মানে শ্বুটিং চলি আছিল তো তাকে বোলো দেখি কিনে আহি গ'লোঁ শ্বুটিং চাব তো ইয়াত মানে কিবা ভিডিঅ' শ্বুট কৰি আছে মানে ইনষ্টাগ্ৰামৰ বাবে তো চাওক কি শ্বুট কৰি আছে এনে ফুৰিব আহিছিলোঁ আহোঁতে ইপিনে শ্বুটিং দেখা পালোঁ পইণ্ট চাওক পুৰাই পিনে সূৰ্য তো ভিডিঅ' যে বনাইছিল সিহঁতৰ লগত অলপ মানে দন লাগি গ'ল ছাগাল নে কি সুন্দৰ কাৰণে তো এতিয়া আহি পালোঁ মানে হাজো বিখ্যাত ফুল লাইন চাইকেল লৈ লৈ মানে শ্বুটিং চাই আহিলোঁ তাতে মানে শ্বুটিং কৰি আছিল আছোঁ মানে পুৰা খুব ধুনীয়া জেগা পালোঁ চব পিছ চাইডে বেকগ্ৰাউণ্ড চাওক না কি ক'ম আৰু এতিয়া চাইকেল লৈ গৈ আছোঁ খুব ধুনীয়াকৈ বলক যাই থাকোঁ কি ক'ম আৰু ৰাস্তা চাওক না কি বঢ়িয়া ৰাস্তা চাওক না কি ক'ম আৰু চাওক বেক চাইডে ভাই ভিউ চাওক কি বঢ়িয়া এইখিনি টাইমত মানে এটা বস্তু দেখা পায় ইয়াত মানে পুৰা ষ্টান চিষ্টান কৰি থাকে বাইক চাব পাৰে এইখিনি টাইমত বঢ়িয়া এটা ভিউ দেখা পায় আৰু চাওক মজা তো বাৰু ইণ্টাৰেষ্টিং হ'ল তো এতিয়া মানে গৈ আছোঁ ঘৰত চাইকেল লৈ তো বলক ৰাহুল ভাই আহিছে এতিয়া গৈ আছোঁ আৰু ঘৰত তো বলক গৈ থাকোঁ তো ৰাতি মানে তেনেকৈ দৰাৰ লগত গ'লে এখন হৈছে দৰাৰ গাড়ী
তো এতিয়া মানে প্ৰায় 1মান বাজিল। তো এই ভিডিঅ'টো সেইখিনিতে সমাপ্ত কৰিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই। তো মানে দৰাৰ লগত গৈছিলোঁ, দৰাৰ লগত আহিলোঁ মানে অলপ। তো দিয়ক, তো নেক্সট ভিডিঅ'ত লগ পাম। তো মানে ৰাতি 1টা বজাত মানে ভিডিঅ' বনাই আছোঁ। তো চাওঁ পুৰা আন্ধাৰ হৈ আছে। তো জাষ্ট দৰাৰ লগত গৈছিলোঁ, আহি পালোঁ। তো দিয়ক, তে নেক্সট ভিডিঅ'ত লগ পাম। মানে জল্দি ঘৰত যাব লাগে, মানে 1:30 বাজিল, কি ক'ম মানে। তো বাই, নেক্সট ভিডিঅ'ত লগ পাম।